দীক্ষাগত আহিছিলে নেকি? দীক্ষাগৰ কাৰ ঘৰত আহিছিলে? পেহী ঘৰত আহিছিলে। আমি পেহী নামটো জানিব পাৰো নে বাৰু? কি নাম? অকণি প্ৰেৰণ। অকণি ভতিজাই হয়। কিবা কৰিছিলে নেকি আগতে? চাকৰি বাকৰি কিবা কৰিছিল নেকি? নাই, কৰা নাই। এতিয়া আপোনাৰ যিটো এইটো যে কিবা জন্মগত আছে নে মাজতে কিবা অলপমান টকা কাম আছে ক'ব নোৱাৰিব নেকি? অকণমান খুলি ক'ব নেকি? আমিও জানিব পাৰো। সেইটো হয়তো জন্মগত চাগে। ক'ব নোৱাৰে নহয়। তাৰমানে এতিয়া যে লাখুটি লৈ আহিবলগীয়া হৈছে, জন্মৰ পৰা এনেকুৱা লাখুটি লৈ আহিছে নে মাজতে ল'বলগীয়া হৈছে? মাজতে ল'বলগীয়া হৈছে। এতিয়া অকণি পেহী ঘৰত যে আছিলে, আজি থাকি যাব নে ৰাতি যাবগৈ? থাকি যাম বুলি ভাবিছো। বিহুটো চাম বুলি ভাবিছো। আচলতে বিহু বস্তুটো ডেকা বুঢ়াৰ কথা নহয়, কণা পূজা লেঙেৰাৰ কথা নহয়, হয় নে নহয়? গতিকে বিহুটোতো চবৰে বিহু হয়, গতিকে চাব লাগিব। ভালে কৰিছে। আপোনাৰ নামটো? বিনোদ দলৈ। বেছি দূৰ নহয় নেকি? ঘৰ ক'ত আছিলে? টোপাতলি। বিনোদ দলৈ আছিলে, হয়। বিনোদ দলৈ। আচ্ছা, আমি এতিয়া ভেকৰ পৰা প্ৰকৃত পৰিচয়লৈ আহিছো। আমি এতিয়া যিটো ভেক আছিলে সেই ভেকটো বাদ দি এতিয়া আমি পোনপটীয়াকৈ প্ৰশ্ন সুধিবলৈ বিচাৰিছো। আপোনাৰ নাম? মোৰ নাম অজিত প্ৰেৰণ। অজিত প্ৰেৰণ। আচলতে ভেকটো কিয় ল'বলগীয়া হ'ল? ইয়াতে স্পীকাৰটো বজাই দিলোঁ মোবাইলটোৰ পৰা। আচ্ছা, ঠিক আছে। আমি অজিত প্ৰেৰণ ডাঙৰীয়াক আমি ধন্যবাদেৰে বিদায় দিছোঁ। তেখেতৰ মই অকণমান আগতে কৈছোঁ, প্ৰতিজন মানুহৰে এটা এটা বিকাশ থাকে, আগ্ৰহ থাকে। ছাত্ৰ ছাত্ৰীৰ পৰা কণ কণ ভাইটি ভণ্টি সকলৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিসকললৈকে, কিন্তু এনেকুৱা এটা মঞ্চ নাপায় যে আমাৰ মনৰ ভাৱ প্ৰকাশ কৰি ৰাইজক দেখুৱাম। কিন্তু এইটোৱে কথা,